দিনৰ মূৰত যে মাংস অকণ খাবলৈ পাইছো মা কি মাংস বনাইছানো এই হাঁহৰ মাংস আজি হাঁহ এজনীয়ে আকৌ হেঁপাহে ধৰিছিলে নহয় এই তাকে হাঁহজনী আধা মাহ হৈ থাকিলে বহুত দিনৰ মূৰত মাংস খাবলৈ পাম ন মা তাৰপিছত হেঁপাহতে ক'লে গ'লনো নেজানো দে বাপেকে ক'লে গ'ল মই সেইবোৰ চাই থকা নাই নহয় হেঁপাহটো আৰু সেই হাৰি হ'ল আকৌ হাঁহটো নিব নোৱাৰিলে সেই তাকে আকৌ মই ভাবিলোঁ কিনো কৰিম ন হাঁহটো হয় আধা মাহ হৈ আছিলে যে মই তাকে কুটি বাচি ভাজিবলৈ লৈছোঁ ইমান দিনৰ পৰা ভাবি আছোঁ খাম বুলি মোক যে কলা কলা কিডোখৰ কোমল কিডোখৰ দিবাচোন খাবলৈ মই খাই বৰ ভাল পাওঁ যা ইয়াত খোৱাৰ কথা কৈ নাথাকিবি কিতাপ অকণমান পঢ়োকে যাচোন কিতাপ পঢ়াৰ ধান্দা নাই খোৱাৰ কথা ইয়াত ক'ব লাগিছ মই বনাই দিম খাবি যা দিব লাগিব কিন্তু কোমল কিডোখৰ খাবলৈ পাব লাগিব এতিয়া যদি কোমোৰা এটা থকাহেঁতেন কিমান ভাল লাগিলেহেঁতেন বাৰু আমাৰ বুঢ়ীজনী কিমান ফিট আৰু কোমোৰা এটা আছিলে দি দিলেগৈ সেই ৰাণীহঁতৰ ঘৰত এতিয়া ঘৰতে নাই খা খুন্দা মাংসই ভাজি কোমোৰাটো দিয়াহেঁতেন কিমান ভাল লাগিলেহেঁতেন বাৰু হাঁহে কোমোৰাই কিমান হাবি হ'ল আৰু সেইকাৰণে হেঁপাহে হাঁহ নিবলৈ পাইছে আকৌ কেতিয়াবা বাঘো সোমাবগৈ আৰু ভিতৰত এটা কি কৰি আছা পাছফালে মায়ে হাঁহ মাংস বনাইছে নহয় ব'ল আকৌ খাওঁগে তুমি যে পাছফালে আছাহি কি মায়ে কি হাঁহটো বাচিলেগে নি তেন্তে আজি খাবলৈ পাম আৰু ন ব'ল মাংসই ভাত যে কিমান দিনৰ মূৰত খাম দেই ব'ল মাজনী মই ভাবিছিলোঁ আইতাই বোলো পাছফালে আহি কান্দিহে আছা আৰু হাঁহটো নিয়াৰ কাৰণে মনটো দুখ লাগিছে বুলি ভাবিছিলোঁ এতিয়া তুমিচোন ভালহে পাইছা আৰু মাংস খাবলৈ পাম বুলি ভাবি পামতো আকৌ নহ'লেনো ক'ত মাংস খাবলৈ পাম আৰু এজনী হাঁহ আছিলেগে ভালেই হ'ল মুদা মৰি থাকিলে এতিয়া বাদ দে সেইবোৰ কথা মুঠতে মাংস দগজি ভাতটো খাওঁগে ব'লৈ মাজনী আইতাজনী আৰু দেই ইমান লোভিয়ানী ক'লেই হ'ব নি কিমান দিনৰ মূৰত হাঁহ মাংস খাবলৈ পাম ভাল নাপায় কি বেয়াহে পাম নি এৰা শুনিছানে বোলো মোৰ ভোক লাগিছে দেই ভাত দিয়া হ'লে মই কামৰ পৰা আহিলো বৰ ধুনীয়া গোন্ধ দিছে যে কিবা মাংস চাংস ৰান্ধিছে নি আকৌ এইফালে মই ভাজি বনাই আছো দেই এইফালে চিঞৰি নাথাকিবাচোন বৰ ধুনীয়া গোন্ধ দিছে দেই কি মাংস বনাইছা হয় হাঁহ মাংস আকৌ মোৰ যে হাঁহ এজনী আছিলে সেইজনী হেঁপাহে ধৰিছিলে নহয় আধা মাহ কৈ থৈ গ'ল তাকে মই কুটি বাচি আৰু বনাই আছো তোমাৰচোন হাঁহ কেইজনী গোটেই হেঁপাহে নি আজিচোন খতম আৰু ন অন্তিম পৰ্যায় হ'লগে আৰু হ'ব দিয়া মই বটল এটা আনোগে বুজিছা নাই একদম মাংসৰ লগত মুৰুক মাৰি দিব লাগিব মই যাওঁ দেই তুমি বনাই থাকা মই সেইকাৰণে বেয়া পাওঁ আকৌ এই মাংস চাংসবোৰ বনাবলৈ জুতি লগাই মুখৰ জুতি লগাই খাবলৈ লাগে আকৌ এতিয়া কিহৰ বটল চটলৰ খেলা হা কথা যাওঁ পাই মালোৱা দোকানৰ পৰাই লৈ আহোঁগে বৰ ভোক লাগিছে ইমান ভোক লাগিছে নে খাইছিলেহে অকণমান আগতে মাংস বুলি কোৱা দেখি বেছি ভোক লাগে আপোনাৰ এনেকুৱা কথা ক'বলৈ নাহিবা দেই সঁচাকে ভোক লাগিছে কাৰণে কৈছো মই ইমানো লোভীয়া নহয় বুজিছা আপোনাৰ কথা জনা আছে দিয়ক মাংস বুলি ক'লে একেবাৰে আপোনাৰ ভোকটো বেছিকে লাগে ন মা মোক কলা নাহিলেও দিবা আকৌ কলিজা কিডোখৰ দিবা আকৌ কোমল লাগে নহয় খাই মই খাই ভাল পাওঁ মোক দিবা দেই বৈ মোকহে দিবা দেই এই নেলাগে দিয়া আমি মই এতিয়া বুঢ়ী মানুহ দাঁত চাপ নাই মই খাই ভাল পাওঁ নহয় মোকে দিবা মা মাংস হ'ল নাই বা ভাত খাওঁ দেই মই ভোক লাগিছে মোৰ খাহি তহঁতি দুইজনী যে ইমান উৎপাত লগাইছ যে কেঁচাকে খাবিয়া মই কেঁচা বাঢ়ি দিওঁ খাহিয়া বগেটা মই বাঢ়ি দিওঁ কেঁচা খাবি মই ভাত চাত নাখাওঁ মই মাংস চাংস নাখাওঁ তহঁতি দুজনীয়ে নাতিনীয়েকে আইতাকে খা তহঁতি দুজনীয়ে খা কেঁচাই মোৰ খং ধৰিছে নহয় খা এটা মাহঁতে গ'লগে খং কৰি মাৰ কথা বাদ দে মাংস অকণমান বাকী আহি দিবলৈ মই লৰাই মেলি দিং আৰু নমাই দিং আমি দুজনী ভাত খাং বুজিছ এতিয়া বটলটো ললো মজা আছে মাৰি দিওঁগে আৰু মুৰুক গোলে সদায় গোটেই যে হাতত বটল চটল লৈ আজি কিবা পাৰ্টি চাৰ্টি আছে নি গোলে সদায় হাঁহৰ মাংসৰ লগত বটল এটা লৈ লওঁ 8 PM এটা লৈ লওঁ আজি একদম মজা আছে খাই দিমগে তেন্তে আজি মই আপোনাৰ পিছ নেৰোঙা ব'লক গোলে সদায় ব'লক লগতে ময়ো অকণমান সহায় এটা কৰি দিমগে আকৌ আপুনি আৰু গোটেইটো খাব পাৰিব নি আৰু ময়ো খাম নহয় লগতে ব'লক তেন্তে ব'লা আকৌ খাওঁ যদি দুইটা লগ এটা হ'লে ভাল লাগে আৰু ন ফিয়তে মালটো পাই গ'লো ন চুটাই দিব লাগে যাং বাপেকে মাংসকেইটা খাবলৈ বৰ ধুনীয়া দেই মোক যে কলা মাংস মাত্ৰ দুটুকুৰাহে দিলা তুমি বেছিকে লৈছা ন নাই লোৱা দে ময়ো দুটুকুৰাই লৈছো
এই নহয় তুমি বেছিকৈ লৈছা মই দেখিছিলোঁ নহয় তুমি যে 3 টুকুৰামান লৈছা তাতকৈ বেছিহে লৈছা মই মনে মনে তোমাৰ কাঁহীখন চাইছিলোঁ নহয় তুমি ইমান খকলি মনে মনে লৈছা হ'ব সৰু ল'ৰা ইমানকৈ মাংস নাখায় মই এতিয়া বুঢ়ী মানুহ নহয় সেইকাৰণে হেৰি আকৌ মোৰ দাঁত চাত নাই সেইকাৰণে মই আৰু এতিয়াহে কোমল কোমল কেইডোখৰ বেছিকৈ লৈছোঁ আকৌ হ'ব তই খা এটা মা যে খঙতে বাহিৰলৈ গ'লগে নহয় ভিতৰলৈ যে নহাই হ'লগে আৰু ভাত নাখাব নেকি বাৰু খাব মাৰলে মাংস আছে নহয় এইবোৰ চিন্তা কৰিবলৈ বাদ দে তই ভাত খা নাতিনীয়েকে আইতাকে ভাত খালিয়েই যে তই হাতত কি আনিছোঁ বোপাই কিবা এটা আনিছো বটল এটা তোকনো কেলে লাগে ন তই ভাত খোৱা মানে ভাত খা মোকো এটুপি দে আকৌ কঁকাল চকাল ইমান বিষ হৈছে অকণমান খাই দিম তইহে খাব পাৰ নি আৰু আইতা নেলাগে দিয়ক আপোনাৰ আকৌ প্ৰেছাৰ চেচাৰহে হ'ব দেই হাঁহ মাংসও খাইছে আকৌ মদ চদ খাব নেলাগে আৰু ইমান লোভনি নহ'ব দেই এইটো বয়সত তেনেকুৱা কথা নকবি বুজিছ একো লোভনি নহয় আৰু তই আৰু বেছিকৈ কথাবোৰ কোৱা মই খালেনো কি হ'বনো ইটো ৰুমলৈ ব'ল একদম মজা আছে বটল উলিয়াই লওঁ একদম মাৰুক হাঁহ মাংসৰ লগত খাই দিংগে ব'লো ফিৰতে পালোঁ মজাকে খাই দিংগে আইতা খক দেই মোক আৰু এপেক হ'লেও দিব নাই সিহঁতি আৰু পুৰা খাবগৈ এতিয়া আইতা তুমিচোন ভাত খাইছা ভাত খোৱাচোন সেইবোৰ কথা কি কৈ আছা বাৰু কি এপেক দুপেক কৈ আছা ভাত খোৱা ভাতকে খাং আৰু পেক এটা হ'লেও নিদিলে আৰু ভাবিছিলোঁহে দিব বুলি ভিতৰলৈ সোমাইহে গ'ল মালোৱা মোৰ কিন্তু গোটেই গাটো ৰিম ৰাম কৰিলে দেই মই দুপেকে খালোঁ তই ইটো খাই পেলা তই বটলটো যিমান যি আছে চব খাই পেলা ইমান খক আকৌ ইমান অকণমানতে মানুহৰ নিচা ধৰি নিয়া মোৰ এইটো একোৱেই নহ'ব আৰু মোক কিন্তু মাংস ভাজি অকণমান লাগিছিলে দেই মাংস ভাজি অকণমান আনোগে যাওকচোন যাওক তোক মই মাংস আৰু দিম তই যিমান মন যায় সিমান খা অথনি মাংস খুজি আছো মাংস শেষেই হ'লগৈ হপলা ভিতৰত গালি খোৱাৰ আগতে খাই পেলাই চিধা পলাং আৰু মালো আহোঁ মাংস যে নাইকিয়াই হ'লগে নহয় এতিয়া মই গোটেই মানুহজনীৰ পৰা গালি খাম এতিয়া মালোৱা কি হ'ব এতিয়া মদৰ লগত খাওঁতে শেষ হৈ থাকিলে মাংস গমেই নেপাং আনোতে আৰু নাই দে খুজি নাথাক আৰু তই মাংস খাওঁতে শেষ মানে গালি খাম এতিয়া বৌ পা বৌয়ে যে খাবলৈ নাপালে পলাং পায় পলাং খাং আৰু পটাপট পলাং আমাৰ ল'ৰা মোৰ টোপনি ধৰিছে দেই তই কেতিয়া যাবি মই শুংগে হে আৰু এজনৰ নিচা গোটেই মূৰত ধৰিলেগে বাপেকে গালি খোৱাৰ আগতে পলাং মই মাংস শেষ গালি খাম আৰু নহ'লে বৌ পা পলাং বাপেকে মানুহজনী আশা কৰি আছিলো কাটি মেলি ভাজি বনালো মাংস এডোখৰো নাই খাবলৈ চব খাই পেলালি মদৰ লগত খাই থাকোঁতে কেতিয়াহে অকল গমেই নেপালোঁ নহয় তোমালৈ নেথাকিলেই হ'ব চিন্তা নকৰিবা মই তোমাক হাঁহ এটা আনিম একদম কুটি বাচি ধুনীয়াকৈ মুখৰ আগত বনাই দিম দেই তুমি চিন্তা নকৰিবা হ'ব দুখ নকৰিবা মানুহজনীয়ে কুটি বাচি মেলি বনালো বুঢ়ীয়ে আৰু হেৰি জীয়েকে খালে এতিয়া আকৌ মোলৈ নাই মালোৱাৰ লগত পাই পেলাই চব খাই পেলালে খতম দি দিলে নাই এনেই কষ্ট কৰিলোঁ আৰু এডোখৰ মাংস খাবলৈ নাপালোঁ আৰু